So hey guys, কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে। তো আজি মেডিকেল টেষ্ট আছে। বহুত নাৰ্ভাসো ফিল কৰিছো আৰু বহুত ভালো লাগিছে। এইটো লাষ্ট ষ্টেপ হয় এক্সাম মানে চাকৰিটো জয়েন কৰাৰ আগৰ। এইটো ষ্টেপ যেন ভালদৰে কমপ্লিট হয় তাকে আশা কৰিছো। তো গোটেই প্ৰচেছখিনি কেনেকৈ কি হয় চাওঁ। আপোনালোককো যি পাৰোঁ জনাম, দেখুৱাব পৰাটো আৰু দেখুৱাব নোৱাৰিম। আৰু ৰিচেণ্ট ব্লগটোত মোৰ বহুত বেছি মৰম দিলে আপোনালোকে, ভাল ৰেচপঞ্চ হ'লে, তাৰ কাৰণে থেংক ইউ। এতিয়া গৈ আছো HR ডিপাৰ্টমেণ্ট, তাত প্ৰথমে যাব লাগিব আৰু তাৰপিছত টেষ্টখিনি এনেও অইল মেডিকেলতে হ'ব, তাতে যাব লাগিব। প্ৰথমে কিন্তু HR ডিপাৰ্টমেণ্ট, এইটো HR ডিপাৰ্টমেণ্ট, ইয়াত আহিছোঁ। এতিয়া মই ৱাছৰুমত আছোঁ, যিহেতু ভিতৰত ক্লিপ শ্লিপ ইমান দেখুৱাব নোৱাৰিলে। অলপ ডকুমেণ্টেশ্যনৰ কাম হৈছিলে, হৈ গ'ল, চাইন টাইন কিবা কিবি কৰিব দিলে, এতিয়া বহিব দিছে আৰু কিবা কাম আছে নেকি চাওঁ কি হয়। তাৰপিছত মেডিকেল পঠিয়াব চাগে অইল মেডিকেল টেষ্টখিনি কৰিবলৈ। লাঞ্চৰ আগৰ যিকেইটা টেষ্ট আছিলে সেইকেইটা হৈ গ'ল। এতিয়া খানা খাবলৈ ওলাই আহিলোঁ। তাৰপিছত আকৌ আছে টেষ্ট। জমনি গম পোৱা নাই? ব্লাড টেষ্ট আৰু ইউৰিন টেষ্ট হৈ গ'ল। ব্লাড আৰু ইউৰিন দিলোঁ। ইউৰিন মানে মুটনি কথা কৈছে। তো কি হ'ল মানে যেতিয়া সেই কণ্টেইনাৰটো দিয়ে নাই, সেইটো মানে বাথৰুম গ'লো। বাথৰুম যোৱাৰ পিছত কি হ'ল তোমাৰ হেৰি মানে বাথৰুমত গৈ কিনে বহুত দিনৰ কথা কোৱা লাগি আছিলে ন, পেচাবটো কৰি দিলোঁ। পেচাবটো কৰাৰ পিছত কি হ'ল, কৰি শেষে কৰিলোঁ, টেমাটো ওপৰত থৈছোঁ, পাহৰি থাকিলোঁ। কি হ'ল মুটনি কেনেকৈ দিবা এতিয়া, ইলিয়াছে নোলায়। অলপমান ৰ'লো, আকৌ পানী চানী খালেও, পেচাব কৰিলোঁ, ইমান যেন ওলাই যায়। সিহঁতি ক'লে হৈ যাব বুলি ক'লে বাৰু। ব্লাড ইউৰিনৰ টেষ্ট হৈ গ'ল বুলি ক'ব পাৰি। যেতিয়া ভাত খাব যাওঁ আমি, ভাত খাই আহি মেলি আছে, বাকীখিনি আছে, এক্সৰে কিবা কিবি আছে আৰু দেখা যাব আৰু ভালে গম পাম আৰু ক'ম বাৰু। এতিয়া আমি অইল মেডিকেলৰ পৰা গৈ আছোঁ। এতিয়া খানা খাব যাওঁ। বহুত ভোক লাগি আছিলে, খালী পেটত থাকিব কৈছিলে ন দাঁত ল'বৰ কাৰণে। এইটো HR ডিপাৰ্টমেণ্টটো তুমি যে আছিলোঁ যে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনাখন ইয়াতে হৈছিলে কামবিলাক। এইখনতে খামগৈ, এইখনতে খাইছিলোঁ যোৱাকালি ৰাতি, ইয়াৰ পৰাই ভাত নিছিলোঁ। খানা খাকে আ গয়া, খানা খাই আহি গ'লো, এতিয়া মেডিকেল গৈ আছোঁ। আমাৰ Day 1ৰ মেডিকেল টেষ্ট যিকেইটা হ'ব লগা আছিলে হৈ গ'ল। এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। আজি যি হ'ল প্ৰথমবাৰ মই আকৌ ভালকে কৈ দিছোঁ এটাকে। প্ৰথমে HR ডিপাৰ্টমেণ্টৰ 3rd ফ্ল'ৰত মাতিছিলে, তাত ডকুমেণ্টেশ্যনৰ কাম অলপ হ'ল, চহী তহী কৰালে কিবা কিবি। তাৰপিছত আমাক মেডিকেলত পঠালে। অইল মেডিকেলত অলপমান ৰখাৰ পিছত এখন ফৰ্ম ফিল আপ কৰিব দিলে। তাত চহী তহী কিবা কিবি কৰাৰ পিছত হাইট, ৱেইট আৰু কঁকাল জুখিলে। মোৰ ৱেইট 54.5 ওলালে, মানে অলমষ্ট 55 আৰু ভালো লাগিছে। মানে 46 আছিলে মোৰ 8 মাহৰ আগত, পুৰা ৱেইট কমি গৈছিলে। 50 এনেকে মোৰ আগতে থাকে ভাই, কমি মেলি 46 হৈছিলে মাজতে, বেমাৰ চেমাৰ হৈ মেলি। এতিয়া 54.5 ওলালে। তাৰপিছত আকৌ লেবৰেটৰী যাব দিলে, তাত অলপ ৰ'লো। তাৰপিছত তাত আপোনাৰ ব্লাড আৰু ইউৰিন ল'লে, মানে খালী পেটত থাকোঁতে প্ৰথমে এবাৰ ব্লাড লয়, সেইখিনি ল'লে। তাৰপিছত পেচাবো ল'লে, মুটনি। তাৰপিছত খুব ক'বলগীয়া হৈছে। তাৰপিছত পিটিকন মই লাঞ্চ কৰিলোগৈ, পিটিকনক ফোন কৰিলোঁ, ই আহিলে, মোক লৈ গ'ল, লাঞ্চ কৰিলোঁ। লাঞ্চৰ পিছত আকৌ আহিলোঁ লেবৰেটৰী, আকৌ ল'লে, টেষ্ট ল'লে। খোৱাৰ পিছত এবাৰ লৈ, খোৱাৰ পিছত ব্লাড যিখিনি ল'লে নাই ছেকেণ্ড টাইম, সেইখিনিৰ পিছত ECG আৰু এক্সৰে হ'ল। তাৰপিছত আকৌ ফিজিকেল টেষ্ট এটাৰ কাৰণে মাতিছিলে ডক্টৰে। তাত BP, ষ্টেথিস্কোপ লৈ কিনে বুকুত লগাই মেলি উশাহ চুশাহ ল'ব দিলে। তাৰপিছত পালচৰ চেক কৰিলে আৰু কিবা কিবি সুধিলে, মোৰ কিবা কিবি বেমাৰ আছে নে, মৃগী কেঞ্চাৰ আগতে হৈছিলে নেকি, বা মোৰ পেৰেণ্টছৰ, এইবিলাক কিবি সুধিলে। 25 বাৰ উঠিব কৰিব দিলে আৰু পেনটো খুলিও চাইছিলে মানে দূৰৰ পৰা, আৰু কাঢ়িব দিছিলে। কাঢ়ি কিনে মানে তলফালে চাইছিলে, তেওঁলোকে চেক কৰিছিলে, এইটো মই ভালদৰে গম নাপাওঁ, হাৰ্নিয়া নেকি, সেইটো চেক কৰিছিলে। পেনটো পিন্ধি দিলোঁ আৰু তাৰপিছত একেবাৰে শেষত, আজিৰ দিনটোৰ একেবাৰে শেষৰটো টেষ্ট কৰিলে, চকুৰ টেষ্ট। কালাৰ ব্লাইণ্ডৰ পৰা আদি কৰি কিবা কিবি লেটাৰ পঢ়িব দিছিলে, চকুত কিবা লগাই, আৰু লেজাৰ লাইট লগাই মেলি সেইবোৰো চেক কৰিলে। মেইনলি চকুৰ টেষ্ট। আৰু এতিয়া সোমবাৰে মাতিছে, 24 তাৰিখ পৰিছে সোমবাৰ, 24 আগষ্ট। সোমবাৰে অডিঅ'মেট্ৰি চেক কৰিব, কাণৰ টেষ্ট কৰে যে। তাৰপিছত আকৌ কিবা এটা টেষ্ট আছে, এটা নে দুটা মান আছে নেকি, সেইটো বেলেগ এদিনা ডেট দিব বুলি কৈছে। কিছুমানতো দুদিনতে হৈ গৈছিলে, দুদিন ধৰা মানে দুদিন টেষ্ট কৰা। এতিয়া আমাৰ চাগে 3 দিনে হ'ব, আজি আকৌ সোমবাৰে 24 তাৰিখে, তাৰপিছত আকৌ বেলেগ এদিনা মাতিব। মানে ক'বলৈ গ'লে বেছিভাগ টেষ্ট আজি হৈয়ে গ'ল, বাকী 2 দিন আছে, তাৰপিছত কমপ্লিট হৈ যাব। এতিয়া আমি গৈ থাকোঁ, গধূলি হৈছে, পুৰা গাড়ীবোৰ লাইটবোৰ দেখি গম পাইছে আপোনালোকে। মৰাণ যাব লাগে ন, দুলীয়াজানৰ পৰা মৰাণ দূৰো আছে, গৈ মেলি থাকোঁ। এতিয়া চাওঁ এইটো Day 1ৰ এটা ভ্লগে বনাওঁ নে, গোটেই মেডিকেল খিনি কমপ্লিট হোৱাৰ পিছতে বনাওঁ নে, 2টা দিনৰ কমপ্লিট কৰিয়ে বনাওঁ, কি কৰোঁ কি নকৰোঁ গম নাপাওঁ, চাই লওঁ। আপোনালোকে ভিডিঅ' পষ্ট হ'লে গম পাবই। বৰ ধুনীয়া এটা পৰিৱেশত আজিৰ ব্লগটো এণ্ড কৰিবলৈ আহিছোঁ, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এইখনেই হয় আমাৰ মৰাণৰ দবা পথাৰ, বহুত ডাঙৰ হয়, চাওক বহুত ডাঙৰ। ভিডিঅ'ত ধৰিব নোৱাৰিবই মানে। এইফালে এখন নতুনকৈ খোলা ৰিজৰ্ট এখনো আছে। এইখন
যি কি নহওক মেডিকেল টেষ্ট এতিয়া টোটেল যদিও 3 দিন হ'ব প্ৰথম দিনাখনতেই যে ইমানখিনি মেডিকেল টেষ্ট হৈ যাব সেইটো আশা কৰা নাছিলো বাৰু বেছিভাগ আজি হৈ গ'ল আৰু মই যিমান দূৰ জানো এতিয়া অকল কাণৰ নাকৰ আৰু ডিঙিৰে টেষ্ট আছে গতিকে দেখা যাওক আগত কি হয় সব যাতে ভালদৰে তাৰ ৰিপৰ্টবোৰ ওলাই মই সেইটো আশা কৰিছো সবে ওকে ওলাব লাগে মই এমাহ আগত টেষ্ট কৰিছিলোহে সব যেন ঠিকে থাকে যায় আৰু সেইটো আশা ভাল এইটো কাৰণে লাগিছে এটা ষ্টেপকে আগবাঢ়ি গৈ আছো ন চাকৰিটো জইন কৰাৰ আগলৈকে সেইটো কথা যদিও আজি মেক্সিমাম টেষ্ট হৈ গ'ল তথাপিও এতিয়া 2টা দিন আছে যিহেতু মেডিকেল টেষ্টটো কমপ্লিট হ'বলৈ সেইকেইটা দিনৰ বিষয়ে মই আপোনালোকক জনাম দেখুৱাম যিমানখিনি পাৰো তো গতিকে আপোনালোকে যিসকল নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লাইক কমেণ্ট শ্বেয়াৰ কিবা কিবি কৰি দিব ভালো লাগে আৰু মই অলপ আগত আজি কৈ আছোহে হয় কিন্তু এইটো মেডিকেল ডে 1ৰ পিছৰ দিনাখনৰ কৰা শ্বুট হয় এইবিলাক ঠিক আছে আজিলৈ ইমানে নেক্সট ভ্লগত লগ পাই আছো নেক্সট ভ্লগ ডে 2 আৰু ডে 3 দুটা মিক্স কৰি কিনে এটা ভ্লগ বনাম বাই বাই থেংক ইউ